মই ফকিৰাগ্ৰাম এইবাৰ পৰিষদীয় নিৰ্বাচনৰ কাৰণে আমাৰ BPF দলে যিটো হাইকমাণ্ডে যিটো নিৰ্দেশ দিছে যে আমাৰ 31 আমাৰ জানুৱাৰীৰ ভিতৰত মানে যিটো ডিমাণ্ড সাবমিট কৰিব দিছে তো সেই মোৰ আজি প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আজি মোৰ ডিমাণ্ডটো ইতিমধ্যে মই সাবমিট কৰিলোঁ আৰু আমাৰ ফকিৰাগ্ৰামৰ যিমান আমাৰ দলীয় কৰ্মী আমাৰ প্ৰাইমাৰী সভাপতি সম্পাদক প্ৰমুখে আমাৰ বুথৰ প্ৰাইমাৰী বুথৰ সভাপতি সম্পাদক প্ৰমুখে আমাৰ যিমান কেইটা উইংছ আছে ইয়ত পেৰেণ্ট BSO আমাৰ মহিলা উইংছ আৰু আমাৰ যিকেইটা সেল আছে সবকে লৈ আজি মোৰ যিটো কেণ্ডিডেটছৰ দাবী আমাৰ দলৰ মাজত সেইটো মই আজি সাবমিট ইতিমধ্যে আমি কৰিলোঁ আৰু বহু কেজনে দিছে ফকিৰাগ্ৰাম সমষ্টিৰ পৰা হয় বহুতে কেইজন মানে ইতিমধ্যে দুজনে দিলে আমি জনামতে ইতিমধ্যে দুজন জমা দিছে আজি মই তৃতীয় মানে পাৰ্সন হিচাপে মই জমা দিম আৰু ইয়াৰ পিছত আৰু হয়তো কোনোবাই জমা দিব পাৰে এতিয়া দলে যিটো যাক নিৰ্বাচিত কৰিব আমি সবে একমত হৈ আমি এইবাৰ যেনেকৈ হোক আমি BPF আমি জয়ী কৰাম এইটো 100% নিশ্চিত আমি ইতিমধ্যে দলৰ হৈ কাম কৰি আছোঁ আৰু এইটো আমি উমান পাইছোঁ আমি ফকিৰাগ্ৰামত 100% BPF জয়টো নিশ্চিত আপুনি কিমান আশাবাদী টিকেট পোৱালৈ হয় টিকেট পোৱালৈ মই 100% নিশ্চিত দলে কাৰণ আজি মই ভালেকেইটা মানে নিৰ্বাচন মই চলালোঁ দলীয় আমাৰ সতীৰ্থসকলক লৈ আৰু আজি বিগত 6-7 বছৰ ধৰি মই অবিৰতভাৱে দলৰ হৈ কাম কৰি আছোঁ আৰু যেহেতু মই দলৰ হৈ অবিৰতভাৱে কাম কৰি আছোঁ সকলো স্তৰৰ গ্ৰাছ লেভেলৰ পৰা একদম মানে কেন্দ্ৰীয় পৰ্যায়লৈ সকলো মানুহৰ সকলো বুদ্ধিজীৱীৰ লগত মই সম্পৰ্ক বজাই ৰাখিছোঁ মই 100% নিশ্চিত দলে মোক টিকেট দিব আৰু মোক দলে টিকেট দিলে মই 100% বিজয় হ'ম বুলি মই নিশ্চিত হৈ আছোঁ এইবাৰ মই এটা কথা কওঁ আমাৰ যিবিলাক দলীয় কৰ্মী আমাৰ যিখিনি মই তলে তলে আমাৰ মানে ৰাইজে এটা মানে প্ৰত্যেকটো দলৰ মানে কৰ্মীবিলাকে অৰূপ দেক হাৰোৱাৰ কাৰণে হাৰোৱাৰ স্বাৰ্থত এজন ষ্ট্ৰং প্ৰতিদ্বন্দ্বী ফকিৰাগ্ৰামত বিচাৰিছে আৰু তাৰ কাৰণে একদম গ্ৰাছ লেভেলত সকলোৱে একেলগ হৈ অৰূপ দে এইবাৰ হাৰাটো নিশ্চিত এইবাৰ ফকিৰাগ্ৰামত অৰূপ দেৰ কোনো চিনচাপ নাথাকিব সি হয়তো তৃতীয় বা চতুৰ্থ মানে কিহত থাকিব আৰু কি অৰূপ দে ডেইলি প্ৰগ্ৰাম কৰি আছে আমিওতো ডেইলি প্ৰগ্ৰাম কৰি আছোঁ আৰু অৰূপ দে আমাৰ ফকিৰাগ্ৰামৰ যিটো সাতাম পুৰুষীয়া এটা সম্পৰ্ক এই আমাৰ ফকিৰাগ্ৰামত যিটো আমাৰ হিন্দু মুছলিম বৌদ্ধ খ্ৰীষ্টান সবৰ মাজত এটা মানে সুসম্পৰ্ক যিটো আছে এই সম্পৰ্কটো বিনষ্ট কৰিছে আমাৰ ফকিৰাগ্ৰামৰ পৰিৱেশটো সি বিনষ্ট কৰিছে মানে সততে আমি এই এখন খেল পাতিলে তাতো আমাৰ হিন্দু মুছলিমৰ কালাৰ দিলে এখন ভূমি বিবাদ তাতো হিন্দু মুছলিমৰ কালাৰ দিলে তো বিভিন্ন ক্ষেত্ৰত অৰূপে মানে তাত মানে ইনভলভ হৈ হিন্দু মুছলিমৰ যিটো কালাৰ দি আছে এইটো আমাৰ মানে ৰাইজক আমুৱাইছে এইটো ৰাইজে খুব বেয়া পাইছে ইয়াৰ প্ৰতি উত্তৰ ৰাইজে দিব